নমস্কাৰ পোনপ্ৰথমে মোৰ ইউটিউব চেনেল অসমীয়া বোৱাৰী সৰিপেলৈ আপোনালোকক স্বাগতম। হয়তো সকলোৱে জানে যে মই নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ, কিন্তু ইমান ভিডিঅ'সমূহ আপলোড দিব পৰা নাই, যিহেতু মই এগৰাকী নতুন ইউটিউবাৰ। গতিকে কিছুমান ক্ষেত্ৰত ভিডিঅ' এডিটিং কৰা বা ভিডিঅ' কৰা কিছুমান অকণমান দিগদাৰ হয়। সেয়েহে মই আপোনালোকলৈ ভাবিছোঁ আজিৰ পৰা ডেইলি ভ্লগসমূহ আনিম। যিহেতু লকডাউন চলি আছিল, কিন্তু আজিৰ পৰা যোৰহাট ডিষ্ট্ৰিক্ট খুলিছে। তথাপিও সম্পূৰ্ণ লকডাউন এতিয়াও খোলা নাই। 1 বজালৈকৈ খুলিছে আৰু 2 বজাৰ পৰা কাৰফিউ। আৰু মোৰ এই নতুন ইউটিউব চেনেলটোত আপোনালোকলৈ মই বিভিন্ন ধৰণৰ ৰেচিপি ডেইলি ভ্লগসমূহ আগবঢ়াম। হয়তো সকলোৱে বনাব জানেই সকলোবিলাক বস্তু, হয়তো মই বনোৱাবিলাক ভাল নালাগিব পাৰে, কিন্তু মই কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখুৱাম, বা এই লকডাউনৰ সময়ছোৱাত ঘৰত থাকিনো কিনো কৰোঁ মই তাকেই দেখুৱাম আপোনালোকক। আৰু আপোনালোকে চাব বুলি আশা থাকিল, কাৰণ ইউটিউব চেনেল এটা খুলিলেই বা চেনেল এটাত ভিডিঅ' দিলে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ। ইয়াৰ বাবে আপোনালোকৰ সহায় সহযোগিতা মোৰ বেছিকৈ দৰকাৰ। গতিকে সকলোৱে মোৰ এই নতুন চেনেলটো চাব বুলি আশা থাকিল। লগতে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক আগবঢ়াই নিব। ধন্যবাদ। গতিকে আজিৰ পৰা মই বিভিন্ন ধৰণৰ ভ্লগ আপোনালোকলৈ আগবঢ়াম, আৰু আপোনালোকে সকলোৱে চাব আৰু লগতে মোৰ এই চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিব, কাৰণ মই অকলে কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ। গতিকে সকলোৱে মোৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি আজি অসমীয়া বোৱাৰী হৰিপ্ৰিয়াৰ এগৰাকী ইউটিউব চেনেলৰ পৰিয়ালৰ সদস্য হৈ পৰিব বুলি আশা থাকিল। যিহেতু আজিৰ পৰা লকডাউন খুলিছে আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট, যদিও খুলিছে এটালৈকে খুলিছে, 2টা বজাৰ পৰা কাৰফিউ, আৰু বহুদিন মানে এমাহমান পাৰ হৈ গ'ল মা ঘৰলৈ যোৱা নাই। গতিকে ভাবিছোঁ দুদিনমানৰ পাছত মা ঘৰলৈ যাম আৰু তাত গৈ এটা ধুনীয়া আপোনালোকক ভ্লগ দিম, আৰু তাত গৈ লগ পাই আছোঁ আপোনালোকক।